কোৱাটো ভাল গোৰ্খাসকলেও দিছে ৰাজবংশীসকলেও দিছে মুছলিমেও দিছে বেংগলীও দিছে অসমীয়াও দিছে আদিবাসীও দিছে চব জাতিয়ে দিছে কিন্তু আমাৰ নিজৰ সংগঠন অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আপচুহে আমাৰ চুক্তিটোৰ বিৰোধিতা কৰিছে চাপোৰ্ট কৰা নাই কোন ডাঙৰ কথা এইটো আপোনালোকে এইটো বিশ্বাস ল'ব পাৰিছে নে নাই মই নাজানো আপোনালোকে RTI কৰক হোম মিনিষ্ট্ৰী দিল্লী হোম মিনিষ্ট্ৰীক RTI কৰক তেতিয়া পাই যাব কোন ছাপোৰ্ট কৰিছে কোন ছাপোৰ্ট কৰা নাই এই কাগজবিলাক দিল্লী হোম মিনিষ্ট্ৰীত আছে এতিয়া RTI কৰিলে পাই যাব কোন কোন দল সংগঠনে আমাৰ BTC চুক্তিটো ছাপোৰ্ট কৰিছে অক্ষৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন কৰা নাই ছাপোৰ্ট কৰা নাই এতিয়া এই চুক্তিত কি আছে প্ৰথম আমাৰ এই BTC ছাকচেছ কিবা হোৱাটো হ'ল BTC চুক্তিৰ দ্বাৰা আমি বড়ো জাতিয়ে কি পাইছে বড়ো ভাষাটো এক চিটত সোমাব পাৰিছে বড়ো ভাষাটো অসমীয়া ভাষাৰ নিচিনা বেংগলী ভাষাৰ নিচিনা ছাত্ৰী ভাষাৰ নিচিনা বা পাঞ্জাৱী ভাষাৰ নিচিনা অল ইণ্ডিয়া নেশ্যনেল লেংগুৱেজ হিচাপে ৰিকগনাইজ পাইছে এই সময়ৰ পৰাহে বড়ো ভাষাৰ নামত নেশ্যনেল কি একাডেমি কি এৱাৰ্ড বুলি কয় সাহিত্য একাডেমিটো সেই দিনাৰ পৰা বড়োসকলে পাবলৈ আৰম্ভ হ'ল সেইদিনাৰ পৰাহে BTC চুক্তি হোৱাৰ পিছত BTC চুক্তিৰ সবচে ডাঙৰ ছাকচেছফুল কিবা বুলি ক'লে বড়ো ভাষাটো আমি ইণ্ডিয়ান লেংগুৱেজ হিচাপে স্বীকৃতি দিব পাৰিছে সেইদিনা প্ৰমোদ বড়ো আপচু কি কৰিছে বিদ্যাৰ চুক্তি কৰিলে এই বড়ো ভাষাটো ছেকেণ্ড লেংগুৱেজ হিচাপে কাম ৰখাইছে এইটো ক'ত আছে আমি নেশ্যনেল লেংগুৱেজ হিচাপে ৰিকগনাইজ পাইছে এইটো ক'ত হ'লে কিবা হ'লে ছেকেণ্ড লেংগুৱেজ কিবা হ'লে থাৰ্ড লেংগুৱেজ বড়ো ভাষা এটা ছেকেণ্ড থাৰ্ড লেংগুৱেজ নহয় আপোনাৰ বেংগলী নিচিনা আপনার অসমীয়া নিচিনা আপনার ছাত্রী ভাষা নিচিনা আপনার পাঞ্জাবী ভাষা নিচিনা একুয়াল স্টেটাস ইয়াৰ কি অফিচিয়েল লেংগুৱেজ কিবা লেংগুৱেজ একো বুজিলা जोंनि मानसिफोरा আমার মানুহবিলাক আমার বড়ো মানুহবিলাক কিন্তু বুজি পায় না নাপায় মোৰ আচৰিত লাগে এইটো এই ভাষাটো এই চুক্তিৰ দ্বাৰা দি নেশ্যনেল লেংগুৱেজ হিচাপে স্বীকৃতি পাইছে অসমীয়া ভাষা যেনেকৈ স্বীকৃতি পাইছে বেংগলী ভাষা যেনেকৈ স্বীকৃতি পাইছে একেই বড়ো ভাষাও একেই স্বীকৃতি পাইবলৈ আছে এই চুক্তিৰ দ্বাৰা দি বুজা আমি কিবা চলিলে লাগে বুজা যায় বুজিলা nung mula nung asunga ngai ei despu sa nung mula nung asunga lesung ngai tuna তোমাদের আমি খোৱাটো বই না নহয় বুলি ভাবি আছিলাম বুজি না এই ভাষাটো যেনেকৈ নেপালী ভাষাটো নেশ্যনেল লেংগুৱেজ হিচাপে আজি যেনেকৈ অসমীয়া ভাষা যেনেকৈ হিন্দী ভাষা যেনেকৈ আপোনাৰ ছাত্ৰী ভাষা পাঞ্জাবী বেংগলী একে ষ্টেটাছ এই বড়ো ভাষাটো এই চুক্তিৰ দ্বাৰা আমি কৰিব পাৰিছোঁ আপচুৱে কি কৰে এনেকুৱা ইয়াতো আৰু কি কোৱা যায় কি কোৱা নাযায় এইটো মানে ইয়াৰ নামত গাহৰি খায় গাহৰি মাৰি পেলাই খায় এই বড়ো ভাষাটো স্বীকৃতি কৰিছে বোলে কিবা অফিচিয়েল লেংগুৱেজ এইটো ভাষা হ'ল এইটো আপুনি দিল্লীতো ইউজ কৰিব পাৰে কৰক না দিল্লী পাৰ্লিয়ামেণ্টত কৰক না কিয় কৰিব পাৰে দিল্লী পাৰ্লিয়ামেণ্টত কেলেকে আমি বড়ো ভাষাতে লেকচাৰ দিব পাৰিছে ছাত্ৰই বিশ্বজিতে স্বীকৃতি পোৱাৰ কাৰণেতো ক'ব পাৰিছে ইয়াৰ মানে কিবা আছে ট্ৰেন্সলেটৰ আছে স্বীকৃতি পোৱাৰ কাৰণেতো আজি চব হৈছে ইহঁতে সেইদিনা চুক্তি কৰি পেলাই কি কৰিছে ইয়াৰ নামত কামৰীয়া মই বিৰাট চৰম লাগে বিৰাট গ্লাছ নেমুনা দেখো অসমৰ গ্লাছ নেমুনা মানুহ পিটি থবাই যাচ কৰে
বড়ো জাতিতকৈ এনেকুৱা থকাব পাৰে আৰু আমাৰ বড়ো এনেকুৱা আমি ক'লে নহয় নিচিনা লাগে ইহঁতে যে ইয়াৰ অলপ হত্যা কাম বুলি হত্যা কৰিলে এই কোকৰাঝাৰৰ পৰা এই চৌধিয়ালৈকে হা এনেকুৱা থগাই মানুহক হয়ৰাণ হয় মই কোৱাটো হয়ৰাণ হয় আপোনালোকেতো জানে অসমীয়া বা আদিবাসী হওক আপোনালোকেতো জানিব লাগে এইটো ভাগৰ নেকি এনেকুৱা থগাই লাগে মানুহক এক ছিটৰ বড়ো ভাষাটো আপোনাৰ অসমীয়া নিচিনা এক ছিটৰ ষ্টেটাছ পাইছে আপোনাৰ বেংগলী নিচিনা ষ্টেটাছ পাইছে আমাৰ চুক্তিটো ইয়াৰ কাৰণে আমি বড়োসকলে এতিয়া সাহিত্য একাডেমি এৱাৰ্ড পোৱা হ'ল বছৰে বছৰে এইটোতো প্ৰমাণ না এইটো হ'ল BTC চুক্তি আৰু এতিয়া ক'ত হৈছে গাঁৱৰ মাজতো মেলা আছে এনেকুৱা গাহৰি খোৱা এক্সাম্পল আৰু BTC 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবে BTC বাসিন্দা বুলি কৈছে চবে BTC বাসিন্দা আপুনি য'ত আছে যেনেকৈ আছে এনেকেই থাকিব তাৰমানে সেই সময়ত বড়োসকলক মানে বিশ্বাসত ল'ব পৰা নাই চুক্তি হ'লে কি হ'ব কিবা একটা ভাল লিখি পেলাই থ'ব লাগিব নহ'লে দিগদাৰ হ'ব এনেকুৱা ভাবিছিল আমাৰ এনেকুৱা জড়ৰ জাতি মানে বিশ্বাসো কৰা নাযায় না কেতিয়াবা এনেকুৱা কৈ পেলাই এনেকুৱা ঠাইত লিখি দিছে যেন আমি চুক্তি হোৱাৰ পিছত যেন আমি কোনোবা অসমীয়াক খেদাব কোনোবা মুছলিমক খেদাব কোনোবা আদিবাসীক খেদাব এনেকুৱা লাগি থাকে ইহঁতে চুক্তিত কি লিখি জানে এইটোৱেই সেইকাৰণে ইয়াত BTC বাহিৰৰ মানুহ বড়ো মানুহ হ'লে সোমাব নোৱাৰে BTC বাহিৰত থকা বড়োসকলেও ইয়াত মাটি কিনিব নোৱাৰে থাকিব নোৱাৰে মাটি কিনিব নোৱাৰে আনি পেলাই থাকিব নোৱাৰে এনেকুৱা ঠাইত লিখিছে মানে আপুনি য'ত আছে যেনেকৈ আছে এনেকেই থাকিব ইয়াত স্পষ্ট মেনশ্যন আছে সেইকাৰণে আমি কৈছোঁ যে আজিৰ দিনত ফলবৰী যিটো ইলেকশ্যনৰ কাৰণে যিটো নটিচ দিয়া আছে এইটো বেআইনী